5 জন সমগ্র দেশতে গছ-গছনি কৰা গছ-গছনি ৰুব লাগিছে আপুনি কি কয় চাওঁ আমি সকলো জানো যে আজি 5 জুন আৰু এই 5 জুনটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি আমি সকলো জানো আৰু হি গাছ আমাৰ কাৰণে কিয় প্ৰয়োজন আমি সকলো জানো সেইকাৰণে আমিও জুমদাৰ ব্লগৰ উদ্যোগত আজি কাছাবাৰী অন্তৰ্গত এটা আমি প্ৰগ্ৰাম লৈছো সেইটো হ'ল গাছ ৰোৱা আৰু গাছ আজি আমি ৰুবলৈ ইয়াত উপস্থিত হৈছে আমাৰ জুমদাৰ ব্লগৰ আণ্ডাৰত যিমানখিনি চেল আছে যেনেকৈ আমাৰ পেৰেণ্ট বডি ইউথ আদিবাসী মাইনৰিটি ৰাজবংশী সকলো মিলিজুলি আজি গাছ ৰুবলৈ সেই প্ৰগ্ৰামটো আমি ঠিক কৰা হৈছে আৰু আমি সেইটোৱে অনুৰোধ কৰিম আমাৰ কাছাবাৰী অঞ্চলত বা জুমদাৰ অঞ্চলত যিমানখিনি ৰাইজ আছে গাছ আমাৰ কাৰণে খুব প্ৰয়োজন তো সেইকাৰণে যিবোৰ আমি সকলো পাৰ্টি বা সকলো অৰ্গেনাইজেশ্যনে আজি গাছ ৰুই আছে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা নিৰ্দেশ দিছে যে গাছ আমাৰ খুব প্ৰয়োজন সেইকাৰণে গাছটো ৰুব লাগে বুলি সেইকাৰণে যিবোৰ গাছবিলাক ৰুইছে সেইটো সবে যে আমাৰ নিজৰ বুলি সেইটো অলপমান নজৰ দেখিনি আমি গৰু ছাগলৰ পৰা অলপমান সেইটো দূৰত যে ৰাখে তো সেইকাৰণে আমাৰ জুমদাৰ অঞ্চলৰ বা BTC অঞ্চলত যিমানখিনি সন্মানীয় ৰাইজ আছে সকলোলৈ মই অন্তৰৰ পৰা অনুৰোধ কৰিছোঁ যে গাছটো আপোনালোকে ছেভ কৰক তাকি আমাৰ কাৰণে ফিউচাৰত ছেভ হৈ যায় এইখিনি কৈ আমি সকলোকে আমি অনুৰোধ কৰা হ'ল থেংক ইউ